আপোনালোকে জানেনে কিয় এনে ভেকচিনৰ দুটা ড'জ ল'ব লাগে? কোভিড-19 মানে কৰোণা ভাইৰাছ ড'জেছ অফ 2019 আজি গোটেই বিশ্বতে বিয়পি আছে। একৰ্ডিং টু ৱৰ্ল্ডোমিটাৰ এই কোভিড-19ৰ পৰা গোটেই বিশ্বত 33 লাখ মানুহতকৈ অধিক মানুহৰ মৃত্যু হৈছে, মানে ৱৰ্ল্ড ৱাইড। এনেকুৱা এটা টাইমত বহু প্ৰকাৰৰ ভেকচিন আমাৰ মাজত আহি পৰিছে। ফৰ এক্সাম্পল, ইণ্ডিয়াত কোভেক্সিন আৰু কোভিডশিল্ড দি আছে, আকৌ ইয়াক দুটা ড'জত দি আছে। যদি আপুনি প্ৰথমবাৰ কোভিডশিল্ড লৈছে, তেতিয়া এইটো নহয় যে আপুনি দ্বিতীয়বাৰ কোভেক্সিন ল'ব। আপুনি প্ৰথমবাৰ যিটো ভেকচিন লৈছে তাৰে দ্বিতীয় ড'জটো ল'ব লাগিব, মানে এটা ভেকচিনৰে দুটা ড'জ। বহুত মানুহে ভাবে যে এই ভেকচিন ল'লে বহুত ছাইড ইফেক্টে দেখা দিয়ে, কিন্তু এইটো ভুল ধাৰণা হয়। যেতিয়া আপুনি প্ৰথম ড'জটো ল'ব, তেতিয়া আপোনাৰ ইমিউনিক ছিষ্টেমটোৱে অলপ সক্ৰিয় হৈ যায়, আৰু তাৰে কেইসপ্তাহমান পিছত আপুনি দ্বিতীয় ড'জটো ল'ব লাগে। দ্বিতীয় ড'জটো লোৱাৰ পিছত আপোনাৰ দেহৰ ইমিউনিক ছিষ্টেমটোৱে এই ভাইৰাছৰ বিষয়ে জ্ঞাত হৈ যায় আৰু এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠে। বহুত মানুহে প্ৰথম ড'জটো লোৱাৰ পিছত দ্বিতীয় ড'জটো নলয়, কিন্তু চাইণ্টিষ্টসকলৰ ৰিচাৰ্চ অনুসৰি এইটো গম পোৱা গৈছে যে এই ভেকচিনৰ প্ৰথম ড'জটো লোৱাৰ পিছত আপোনাৰ দেহৰ ইমিউনিক ছিষ্টেমটো অলপ সক্ৰিয় হৈ উঠে, কিন্তু দ্বিতীয় ড'জটো লোৱাৰ পিছত আপোনাৰ ইমিউনিক ছিষ্টেমটো একেবাৰে শক্তিশালী হৈ উঠে। সেইবাবে দ্বিতীয় ড'জটো বহুত দৰকাৰী হয়। আপোনালোকে কোনে কোনে ভেকচিন ল'লে আমাক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক শ্বেয়াৰ কৰিব। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।